সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ববিটো ব্লগৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু আজি মানে ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যদিও মানে মই আৰম্ভটো কৰাই নাই, এতিয়াহে কৰিছোঁ। আৰু মানে আজি ভিডিঅ'টো এটাই কৰিলোঁ কাৰণ কালিলৈ হৈছে ভিডিঅ'টো বৰ কালিলৈ পাব, কাৰণ মোৰ আগদিনা কৰা ভিডিঅ' পাছদিনা মই দিওঁতে মানে কি হয় নেটটো শেষ হৈ যায় আৰু পাছদিনাখন নেট আকৌ মই হেৰি নকৰোঁ নভৰাওঁ আৰু সেইকাৰণে ভিডিঅ'টো ধৰক এদিন পাছতে তেনেকৈয়ে দিওঁ। সেইকাৰণে কৈছোঁ কালিলৈ পাব ভিডিঅ'টো। আজি কৰিছোঁ, কালিলৈ হৈছে আমাৰ নামঘৰ প্ৰতিষ্ঠা কৰা হ'ব। আৰু সেইকাৰণে আমাৰ ঘৰত আজি কেনেধৰণে কি কৰি যিটো নিয়ম নীতিৰে হেৰি কৰিব লাগিব। আমাৰ নামঘৰ ভাগ আগৰে পৰাই আছে, খালি মানে এটাই হৈছে তেতিয়া মানে নামঘৰ ভাগ খুঁটা বনাই থোৱা আছিলে আৰু মেইন খুঁটাকেইটা এতিয়া মানে সম্পূৰ্ণ বেলেগ কৰিলে, বেলেগকৈ ধুনীয়াকৈ বনালে। আৰু কেনেকৈ বনাইছে কি কৈছে কালিলৈহে মই ভিডিঅ'টোত একেবাৰে দেখুৱাম। কিন্তু আজি আমাৰ ঘৰতো যিহেতু আমাৰ গাঁওখনে সকলোৰে মনটো বহুত ভাল লাগি আছে, কাৰণ এনেকুৱা এভাগ নামঘৰ ধৰক গাঁওখনত হ'লে গাঁওখনৰে ভাল লাগে, হয় নহয়? সেইকাৰণে মানে আমাৰো ভাল লাগি আছে আৰু কাৰণ কালিলৈ ভালেকৈ গ'লেই হয় দিনটো। আৰু সেইকাৰণে মাহঁতো ৰাতিপুৱাৰ পৰাই নামঘৰতে লাগি আছে আৰু ঘৰতো মানে ইটো সিটো কৰাতেই মানে ব্যস্ত। আৰু মইনো আজি ঘৰত কেনেধৰণে নামঘৰৰ যিটো কাইলৈ প্ৰতিষ্ঠা কৰা হ'ব, মই ঘৰত কেনেধৰণে কি নিয়ম নীতি কৰিছোঁ বা কেনেধৰণে কৰিছোঁ তাকে অলপমান দেখুৱাবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু এটা কথা, আমি মহিলাসকলে মানে কামৰ মাজতো কেনেধৰণে ধৰক নিজৰ সপোনবিলাক, নিজৰ আশাবিলাক কিছুমান মানে পূৰ কৰিবলৈ চেষ্টা কৰোঁ বা তাৰ কামৰ মাজতো বা ব্যস্ততাৰ মাজতো কিমানখিনি ধৰক কৰিব পাৰোঁ তাকে দেখুৱাইছোঁ। মই আজি দিনটো ধৰক মায়েও কৰিছে, মায়ে ধৰক নামঘৰত আছে, নামঘৰত মই যোৱা নাই, মই ঘৰত আছোঁ, ঘৰতে থাকি মই কি ইটো কামৰ মাজতে কেনেধৰণে ভিডিঅ'টো কৰিছোঁ তাকে মানে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু এটাই আপোনালোকলৈ অনুৰোধ, যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ আৰু ভিডিঅ' বনাবলৈ সাহস পাওঁ বা উৎসাহ পাওঁ। আৰু তেনেহ'লে ব'লক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। খালৰ এইবিলাক একেবাৰে কেঁচা হয়, সেইকাৰণে এইবিলাক মুচিব লাগিব। গোবৰ অলপ আনোগৈ। এইফালে আকৌ দেহাই কিবা খেলিবলৈ কিনো উলিয়াইছে নাজানো। কিন্তু কৈছোঁ আমাৰ মৌ এজাক আছে ইয়াত নাৰিকল গছৰ ইয়াত, তাৰপিছত এটা এটাকৈ মানে ওলাই আছে, কাকো একো অশান্তি নকৰে, কিন্তু তাহাঁতি নিজে নিজে ওলাই সোমাই এনেকৈ থাকে। প্ৰথম ধুলোঁ, জোতা ধুই দিলোঁ, এইফালে মাছ জোতা ৰ'দত দি থৈছে আৰু এযোৰ ধুই দিছোঁ। এইফালৰ পৰা কাপোৰ কানি একেবাৰে ইফালেলৈকে একেবাৰে কাপোৰ পূৰা ধুই থোৱা আছে। এইফালে গোঁসাই ঘৰৰ কিনাৰে জলকীয়াজোপা আছে, জলকীয়াজোপা আধা দি মৰিছে আৰু বহুত লাগিলে একেবাৰে এইবিলাক তল চলবিলাক মুচিব লাগিব, যিহেতু গোঁসাই ঘৰটো কিনাৰতে এইবিলাক মুচিম আৰু জলকীয়াজোপাত মানে জলকীয়া নাই আৰু বহুত লাগিলে, খালোঁ, কিন্তু এতিয়া জলকীয়াজোপা কমিছে। এইবিলাক ছাইডটো মুচিম। আৰু এটা বস্তু দেখুৱাই দিছোঁ, যিহেতু এইকেইদিন মানে আমাৰ ইয়াতে জুই ধৰে ন, এতিয়া ইয়াত যে তাপটো পায়, আমাৰ এই কুকুৰজনী শুই আছে, সেইফালে আকৌ আমাৰ ওচৰৰ ঘৰ কুকুৰ পোৱালি একেই দেখিছেনে, কিন্তু এই ভাগৰ নহয়, শুই আছে, তাইও দুইটা শুই আছে। তাৰপাছত এইফালে এতিয়া মানে জুই ধৰে তাপটো পাই থাকে নে নাথাকে, সেইকাৰণে পাছফালে এইফালে আকৌ আমাৰ খেলি আছে। দেহা কি খেলিছাও? হা চোৱা, এইফালে চোৱা, এইফালে চোৱা, হাই দি দিয়া। লাষ্টটো চামাই লৈ সেয়াই আৰু এইবিলাক কিবা কিবি লৈ লৈছে আৰু তাহলে এইবিলাক মুচি কৰি থাকোঁ আৰু অলপ আপোনালোককো ভিডিঅ' কৰি দেখিম, একেবাৰে চাই থাকক। আৰু ঘৰটোত আজি মানে কেনেধৰণৰ কি হৈছে তাকে অলপমান আপোনালোকক দেখুৱাই আছোঁ, কিন্তু চাই থাকক ভিডিঅ'টো সকলোৱে শেষলৈকে। সেইখিনি কেতিয়া গম পাই, কালি যে দুপৰীয়া বনাইছিলোঁ সেইখিনি দালি, কালি মানে মাছৰ তৰকাৰী বনাই দিয়াৰ কাৰণে দালিখিনি থাকি গ'ল। আৰু ৰাতি মানে কি হ'ল, দেউতা মইহে আছিলোঁ আৰু দেহা, মা গ'ল হেৰিয়ালৈ, খুবাৰী আছিলে, খুবাৰীলৈ গ'ল। আৰু এওঁতো নায়েই, এওঁ মানে আহিছে আৰু ৰাতি ইমান দেৰিকৈ আহিলেতো ক'ত ভাত খাবই নোৱাৰে ন, সেইকাৰণে বাহিৰতে খাই আহে। সেইকাৰণে দালিখিনি থাকি গ'ল, আমি খিচিৰি বনাই খালোঁ, দালিখিনি থাকি গ'ল, দালিখিনিতে ৰুটিৰ লগত খাই দিওঁ। আৰু এয়া ৰাতিপুৱা খাই লওঁ, তাৰপিছত কি কৰোঁ দেখুৱাই আছোঁ। খাই কৰি একেবাৰে কাপোৰ মানে চাদৰখন সলাই দিওঁ, কাৰণ মানে বাহিৰৰ যিখিনি মাটিৰে মুচিব লাগে সেইখিনি মুচোঁগৈ, আৰু ভিতৰখিনি পাকা পানী দি মুচিলেই হ'ব। আৰু বাহিৰখিনিহে মানে কেঁচা পাকঘৰটো যিকণ আমি জুই চুই ধৰোঁ আৰু সেয়া
আৰু দুৱাৰমুখখন আৰু গোঁসাই ঘৰ ভাগ এয়াহে মাটি দি মুচিব লাগিব। এইখিনি মুচি লওঁগৈ আৰু গোবৰ অলপ আনিব লাগিব। গোবৰ মানে যিটো আমাৰ ঘৰত গৰু নাই, সৰু সুৰা মানে আমাৰ খুৰাহঁতৰ ঘৰৰ পৰাই আনিব লাগিব আৰু মানে ভিতৰৰ পাকাখিনি আৰু মুচিম পানী দি, কিন্তু সেইখিনি মাটিৰে মুচোঁ। আৰু গোঁসাই ঘৰ ভাগ একদম সাৰি কৰি মানে যিখিনি চাকি ধূপ জ্বলোৱা চাকি, আকৌ যিখন কাঁহী মানে এনেকৈ যিখিনি বস্তু ধুবলগীয়া সেইখিনি ধুই কৰি ল'লোঁ। আৰু মানে এনেই ক'বলৈ গ'লে মায়ে কৰে দেই, আজি মাৰ মানে একেবাৰে সময় নাই, যিটো নামঘৰলৈ গ'ল। সেইকাৰণে মই এতিয়া যিমানখিনি পাৰোঁ কৰি আছোঁ আৰু বাকীখিনি মায়ে কৰিব। আৰু মা থাকোঁতে যিবাৰ আগবেলাতে ৰাতিপুৱা মানে গা পা ধুই মানে 10টামান বাজিলেগৈ, কাৰণ আগবেলাতে মানে যিখিনি কাপোৰ কানি ধুব লাগিছে কাপোৰ কানিখিনি ধুই ল'লোঁ। এতিয়া কাপোৰ ধোৱা মানে নাই, কিন্তু বাকীখিনি আছে, কিন্তু কৰি আছোঁ। আপোনালোকে চাই থাকক। হেৰিদিনে নুমুচোঁ, বেলেগ বাল্টিং আছে, মই চৰিয়াটোতে মাটিখিনি মানে কোমলাই লৈছোঁ যে, সেইকাৰণে এইটোত লৈছোঁ। আৰু এনেই আমাৰ এইটো বাল্টিঙতে গোঁসাই ঘৰ আৰু মুচে। গোঁসাই ঘৰটো মই অকণমান চাফা কৰি ল'লোঁ, সাৰি কৰি এতিয়া মই মুচি লওঁ। আৰু সেয়া মুচি হৈ গ'ল। এতিয়া এইফালে আগফালে মুচি লওঁ। আগফালে মানে এইডোখৰ কেঁচা আৰু মাটিৰ হৈ কাৰণে মাটিৰে মুচি দিব লাগে, মুচিলে ভালো লাগে। ঘৰবিলাক গোঁসাই ঘৰ চোসাই ঘৰ এইবিলাক মুচি ল'লোঁ। এতিয়া পাছফালে মুচি আছোঁ। আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক, চিনি পায় নাপায় চাবচোন দেই। আৰু যিসকলে চিনি পাই নাপোৱা সকলক কৈ দিছোঁ, এয়া হৈছে গছা, মানে যি আগতে কেৰাচিন তেলৰ চাকি জ্বলাই ন, সেয়া হৈছে গছা। মানে এনেদৰে থৈ দিয়ে আৰু চাকিটো। আমাৰ ঘৰত দুটা আছে, গোঁসাই ঘৰটো আছে, নামঘৰটো আছে। আৰু এইফালে দেউতা আৰু দেহাই পূৰা কলপাত দেহাই ধুইছে, দেউতাই কাটিছে। আৰু আমাৰ দেউতাৰ ভাগৰ একেবাৰে লুকটো বেলেগ হৈ যাব, একেবাৰে দেখুৱাই আছোঁ। আৰু সেই ৰূপটো বিয়া বা কিবা কিবি মানে হ'লেহে তেনেকুৱা ৰূপ হয়। যিখিনি মানে মুচিবলগীয়া আছে চব মুচি কৰি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো একেবাৰে কাম চাম কৰি থকাহে ভিডিঅ' দেখাইছে। একেবাৰে মুখখন মই এইকেইদিন ইমানেই ক'লা হৈছোঁ, কিয় নাজানো। মানে এওঁ মোক সুধিছে, তুমি ইমান ক'লা কিয় হৈছে? কিয় জানো ইমান ক'লা হৈছোঁ এইকেইদিন। মোৰ মুখখন কিহৰ কাৰণে হৈছে নাজানো আৰু একদম মানে। আৰু এতিয়া বিশেষকৈ একো লগোৱাও নাই বাৰু। মই ৰাতিপুৱাই ফুট লৈ ফুলি দিছে, ফুলি নাই, কাৰণ কিয়নো ল'ৰাৰ পৰা ফুলি পিন্ধি থাকিবই না। ল'ৰা একেবাৰে চেইনডাল আৰু মানে খাৰুহে পিন্ধি থাকোঁ, একোৱে তেনেকৈ পিন্ধি নাথাকোঁ। আৰু মোৰ মাজতে একেবাৰে যি য'ত পাৰোঁ তাকে একদম পূৰা দেখুৱাই আছোঁ। চাই থাকক আৰু চাই কেনেকুৱা পাই নাজানো। মা এতিয়ালৈকে পোৱাহি নাই। এতিয়া 12টা বাজিব হ'ল। মই এতিয়া ভাতত লাগোঁগৈ, পকাখিনি পাছত মুচিম, তালৈ চাই থাকক। আৰু এইফালে কেঁচা পাকঘৰটো দেখুৱাইলে। একেবাৰে মানে কেঁচা পাকঘৰটো তেনেকুৱা হেৰি নহয় আৰু, ইয়াত খৰি চৰি থয় আৰু মানে এনেকৈ জুই চুই ধৰোঁ, সেইকাৰণে এনেকুৱা। আৰু আজি গেছতে ভাত বনাইছোঁ, জুইত বনোৱা নাই, কাৰণ ইমান কাম। মা এতিয়া আহি পাইছে, সেইকাৰণে তাতে বনাই দিছোঁ আৰু মাংস আৰু ভাতে বনাম, বেলেগ নবনাওঁ আৰু এতিয়া। আৰু বনাই কৰি দেখুৱাইছোঁ। আজি বনাব মানে কেনেকৈ বনালোঁ দেখুওৱা নাই আৰু, চিম্পুলকৈ বনাইছোঁ, অকণমান দেখুৱাই দিছোঁ। গেছতে বনাই আছোঁ এতিয়া ভাত মই। আৰু এইফালে কলপাত কাটি ল'লে, আৰু দেউতাক অকণমান দেখুৱাই দিছোঁ ৰ'ব, দাড়ি চাৰি কাটি পূৰা ধুনীয়া হৈ আছে। চাফ চিকুণ কৰিবলগীয়া থাকে, ইয়াক এতিয়া চাফ চিকুণ কৰি ল'লোঁ। এতিয়া ভাতকেইটা খুৱাই লওঁ। এতিয়া মানে তাৰ যিটো গাটো ধুৱাই দিলোঁ ন, এতিয়া শুবলৈ লাগে, আৰু শুৱাটোহে তাৰ একেবাৰে হেৰি হৈ গ'ল আৰু চকু টকু মোহাৰিবলৈ লাগিলে। তেনেহ'লে একেবাৰে দেখুৱাই আছোঁ আৰু শুৱাই কৰি। কণী পাৰিলে দেহা কৈ দিয়া, কোনে পাৰিলে? তুমি খাই ভাল পোৱা নে? বিচনাখন তুলি ওলাই আছে, বিচনা চাদৰ পৰাই মানে বিচনা চব ৰ'দত দিছিলোঁ একেবাৰে, সেইকাৰণে এনেকৈ ওলাই আছে। আৰু দেহাক মানে ভাতকেইটা খুৱাবলৈ দিছোঁ, দেখিছে পিছলৈ গৈ আছে, ইমান বেয়া পায় নহয় ভাত খাবলৈ। দেখিছে একদম চকীত এক চকী কাপোৰ, আৰু মোৰ ৰুমত এখন চকীত কাপোৰ থাকে, কাৰণ আবেলি যিখিনি কাপোৰ ধোওঁ কাপোৰখিনি এখন চকীত থৈ দিয়েই থাকে। মানে তাৰপাছত ৰাতি আৰু আজৰি হৈ কৰি মই সামৰোঁ। আৰু এওঁ মানে কি হৈছে, এইকেইদিন ৰাতি বহুত মানে কাম, বহুত কষ্ট হৈছে, কাৰণ জীৱনটোৰ কাৰণে মানুহে কিমান কষ্ট কৰিবলগীয়া হয় আচলতে মই এতিয়া বুজি পাইছোঁ। কাৰণ এওঁ এতিয়া ৰাতিপুৱা বিশ্বাস কৰে নকৰে 2টা বজাতে গৈছে, ৰাতিপুৱা আকৌ ৰাতি মানে মানে 2টা বজাতো কেতিয়াবা পাইছে, মানে 2টাৰ পৰা 2টালৈ 24 ঘণ্টাই ডিউটি কৰিবলগীয়া হৈছে। মানে যোৰহাটৰ যিটো ৰাস্তা হয়, তাত মানে হেৰি হৈছে, প্ৰধানমন্ত্ৰী আহিব, সেইকাৰণে ৰাস্তাটো মানে কাম বহুত ইমাৰ্জেঞ্চি কৰি থকা হৈছে। সকলোৱে তেওঁলোকৰ যিটো কোম্পানী হয়, সকলোৱে মানে বহুত কষ্ট কৰিবলগীয়া হৈছে। আৰু
সেইকাৰণে এইকেইদিন মানে ৰাতিপুৱা তেনেকৈ গৈ ৰাতিও তেনেকৈ মানে আহি মানে ৰাতি 12টা বাজি যায়েই আৰু 1 বাজি 3-4 দিন মানে তেনেকুৱা হৈছে, বহুত কষ্ট হৈছে। 3-4 দিন মানে তাৰ আগৰ পৰাই হৈ আছে, তথাপি আগত হ'লেও তেনেকৈ 1-2টা নাবাজিছিলে চাগে, কিন্তু 12টা অলপ দিনৰ আগত বিহুত মই কৈছোঁ এওঁ আছিলেগৈ, বেলেগ হোজাই লামডিং এনেকুৱা ডিউটি কৰি আছিলে, কিন্তু এতিয়া ঘৰৰ পৰা নগাঁও যোৰহাট এনেকৈ গৈ আছে। আৰু বহুত কষ্ট হৈছে এইকেইদিন, কাৰণ তেওঁ এইকেইদিন মানে ঘৰত ভাত পানী খোৱাই নাই, আৰু য'ত মানে বাহিৰতে খোৱা হৈছে, কাৰণ ঘৰততো খাবই নাই। ঠাণ্ডা দিনত আৰু ঠাণ্ডা ভাত পানী খোৱা সময়ো নাথাকে বাৰু, 2টা বজালৈ আৰু ভাত খোৱাটো নহয় ৰাতি, বাহিৰতে খাই আছে এইকেইদিন, একেবাৰে চাহ কাপো ঘৰত খোৱাই নাই। কালিলৈ এতিয়া ডিউটি চুটি পাই নাপায় নাজানো আৰু যিটো কালি আমাৰ তাতো সকাম আছে, নামঘৰৰ 2 দিন হ'ব, তাৰপাছতে আমাৰ তাতো সকাম, এতিয়া ছুটি পাই নাপায় নাজানো কি হয়। আৰু সেয়াই আৰু দিনটো কি কৰিলোঁ কি নাই কৰা অলপমান দেখুৱাইছোঁ আপোনালোকক। আৰু এতিয়া ভাবিছোঁ নামঘৰ ফালে অলপমান ওলাই যাওঁ, কাৰণ কেনেধৰণৰ কি হৈছে অলপমান চাওঁগৈ। সেইদিনা মোৰ মিনি ব্লগবিলাক চাইছে নাই বাৰু, চাবচোন দেই। হয়তো মই মোৰ ভিডিঅ'ত কোনোবাই যদি ৰিকুৱেষ্ট কৰি থৈছে মোক ছাবস্ক্ৰাইব কৰি বা তেওঁলোকৰ লগত ফ্ৰেণ্ড হ'বলৈ, যদি মই কেনেবাকৈ পাহৰি আছোঁ মোক কমেণ্ট এটা কৰি জনাই দিব, কাৰণ কিছুমান মানে থাকি যায় ন, যিহেতু মই এটা ল'ৰা, আৰু মানে ল'ৰাটোৰ সৈতে অলপমান অসুবিধাই হয়, আৰু সেইকাৰণে মানে কৈছোঁ যিমানখিনি পাৰোঁ সকলোকে মই বেক কৰোঁৱেই, কিন্তু কিছুমান থাকি যাবও পাৰে, তথাপিও মোক কমেণ্ট এটা কৰি জনাই দিব, মই তেতিয়া আকৌ মানে চাম। আৰু কি হয় মানে ঘৰখনৰ ঘৰুৱা যিখিনি কাম আচলতে আমি মা আৰু মই সমানেই কৰি থাকোঁ, যদিও মানে ঘৰখনৰ কাম শেষেই নহয়। আচলতে আপোনালোকে এটা কথা লক্ষ্য কৰে নকৰে নাজানো, যিমানেই কাম কৰক, দিনটো যিমানেই কৰক, কাম ইটোৰ পাছত সিটো ওলায়েই থাকে আচলতে। আৰু আজি গ'ল সেয়া কৈছে মা নামঘৰলৈ, মই ঘৰত, তথাপিও মানে কাম ইটো ওলায়েই আছে। আৰু আবেলি টাইমটো যেনে হ'লেও মই মানে নিজে উলিয়াই লওঁ, আৰু সময় অলপ উলিয়াই কৰি এতিয়া নামঘৰৰ ফালে যাওঁ বুলি ভাবিছোঁ, দেহাটো উলিয়াই কৰি ল'লোঁ। আৰু কাম মানে তেনেকৈ ইমানো সেইটোলৈ নহয়, কৰোঁ বুলি ভাবিলে ঢেৰ কাম, আৰু নকৰোঁ বুলি ভাবিলে থাকি যায়। আৰু যিহেতু কিবা এটা অনুষ্ঠান বা কিবা এটা হ'লে ঘৰখনত অলপমান নিয়ম নীতি কৰিবই লাগিব, কাৰণ গাঁৱৰে নামঘৰ ভাগ, এইটো নিজেই নিয়ম নীতি ধৰক, নিজে যদি ভালকৈ চাফ চিকুণ হৈ বা নিজৰ ঘৰখনো ভালদৰে পৰিষ্কাৰ কৰি যাব পাৰোঁ, তেতিয়া মনটো আৰু বেছি ভাল লাগে। আৰু সেইকাৰণে আজি কিমানখিনি পাৰোঁ কৰিলোঁ, আৰু সেইকাৰণে আজি আপোনালোকক ভিডিঅ'টো কৰি দেখুৱালোঁ। আচলতে আমি মহিলাসকলেও যদিও চাকৰি বা তেনেকৈ নকৰিলোঁ, ঘৰতো আচলতে কামৰ মাজতো বহুত কিবা কিবি কৰিব। আজি মই এইটো কাৰণে ইউটিউব ভিডিঅ'তে বনাব পাৰোঁ, ইউটিউব ভিডিঅ'ৰ বাদেও বহুতখিনি আজিকালি কৰিব পাৰে, সেইকাৰণে দেখুৱাইছোঁ আৰু অলপমান, আৰু মই মানে কেনেধৰণে কৰিছোঁ সেইটো দেখুৱাইছোঁ। আৰু তেনেহ'লে বোলে বেছি কথা কৈ নাথাকোঁ, মই কথা ক'লে একদম আৰু বহুত ওলাই থাকে, তাৰ মাজতো যদি বেয়াকৈও যদি মানে কিবা এটা ওলাইছে ক্ষমা কৰি দিব, বা ভুল যদি হৈছে শুধৰাই দিব, কাৰণ ভুলটো শুধৰাই দিয়াটো কেতিয়াও মানে নহ'ব নোৱাৰে, মই মানে শিকিব পাৰিম তেতিয়া, সেইটোৱে। এতিয়া আমি যাওঁ নামঘৰলৈ, তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এইফালে ৰাস্তাৰ কিনাৰে এনেকৈ গামোচা এনেদৰে কৰা হৈছে, আৰু এইফালে বেনাৰ এখনো মাৰি থোৱা আছে, দেখুৱাই আছোঁ যিহেতু আমাৰ ইয়াত দক্ষ যজ্ঞ ভাওনা পাতিব, আৰু তাকে আপোনালোকক কালিলৈ যদি ভালে কুশলে থাকোঁ তেতিয়া দেখুৱাবলৈ চেষ্টা কৰিম বাৰু, যিমানখিনি পাৰোঁ। আৰু নামঘৰত আহি পালোঁহি, আৰু নামঘৰৰ মানে মহিলাসকলে ইয়াতে পিঠা চিঠা কিবা বনাই আছে, আৰু বাহিৰৰ পৰা অকণমান দেখুৱাই দিলোঁ নামঘৰ ভাগ। মানে আহিলোঁ, দোকানলৈও গ'লোঁ, ঘৰ পালোঁহি। আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ, আজি ইমানখিনিয়ে আছিলে ভিডিঅ'টো। যদিহে চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলোৰে ভালে কুশলে থাকক, আৰু আশীৰ্বাদ কৰিব আমিও যাতে ভালে কুশলে থাকোঁ। পুনৰ এটি ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।